এই দোস্তু আমি মালটো লৈ আহি আছোঁ ভাইটো দেখাই দে মালটো য়েছ য়েছ ইয়াত আছে মালটো দেই হাঁহটো লৈ আহি আছোঁ আৰু তো এতিয়া আমি মাহীহঁতৰ ঘৰত যাম ৰাস্তাটো যিটো ৰাস্তাত আহিছিলোঁ গাঁৱৰ ৰাস্তাটো বহুত বেয়া খলা পামা দেখিছে এনেকুৱা ৰাস্তা হয় য়েছ য়েছ পাইছোঁ এতিয়া আমি ঘৰ পামগৈ ঘৰ পাইতো বঠিব লাগিব আৰু খাব লাগিব ধুনীয়াকৈ প্ৰাঞ্জললৈ আহি পাই গ'ল তাৰে বাইকখন মোৰ বাইক হয় আৰু এইফালে তাৰি য়েছ চ' আপোনালোকে ভিডিঅ'টো আজি চাই ৰ'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব এই আগলৈ চা সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভাত খোৱালৈকে আপুনি গুচি গৈছিল বাৰু থেংক ইউ বাই বাই ভিডিঅ'টো চাই ৰ আহি পাই গ'লি চাওক আহক এইটো মই কিমান মৰম কৰিছে অঁ চিনি পাই গ'ল চাওক তো সেইটো হাঁহটো দেখিছে মূৰটো ক'ত গ'ল মোৰটো নহয় এইটো দেখিছে গোটেই গৰম পানী ধোঁৱা ওলাই আছে তো এতিয়া ইয়াক ঠিক কৰিব লাগিব মালটো অ'কে নিমখ পাই আছোঁ নিমখ ঢেৰ পাখি এই কাটিছোঁ হা খনত জুইবনে বাইক নহ'ব তো ইয়াত আছে কোমোৰা আৰু আলু গুটি কুটি থোৱা আছে ইয়াত দেখিছে এইখিনি পিঁয়াজ আৰু নহৰু জলকীয়া এনেকৈ কুটি থোৱা আছে জুই জ্বলি আছে এইটো ধুনীয়াকৈ সানিব লাগিব পেষ্টটো এইয়া এইটো ফালি লৈ আহেগৈ এইবিলাক আচলতে কোনটো এইটো না পাৰ্টছ এই দুটা হাঁহ পাওঁ এই দুটা হাঁহ পাওঁ য়েছ দুটা দুটা থাকে তোমাৰ ব্লকটো মানে গোটেই ব্লকটো সেই ব্লকটো কৰি দিব পাৰে ইয়াত মানে বহুত টেম্পাৰেচাৰ আছে এইটো হ'ল আমাৰ এইটো কিডনী কলিজাৰটো এইটো লিভাৰ ইয়াত টোপোলাটো হাঁহৰ টোপোলাটো এনেকুৱাই থাকে এডাল খাদ্য নলী এইটো পাকস্থলী মানুহৰ সৈতে একেই মানে পাকস্থলীবিলাক চবৰে একেই আৰু এডাল ক্ষুদ্ৰান্ত এডাল পাক খাই থকা এটা ক্ষুদ্ৰান্ত কিন্তু এইটো আমি ধুনীয়াকৈ ক'বলৈ গ'লে এইটো আমি যিটো ৰাতিপুৱা খাই য়েছ ইয়াৰ হৈছে বনাই আছে মাংসটো এতিয়া মই হেতাখনে এতিয়া উলিয়াই পেলাই আপোনালোকে দেখাম অ'কে য়েছ কেনেকুৱা হৈছে মালটো হোৱাই নাই দেখোন হোৱাই নাই দেখোন ইয়াতে অলপ মাংসটো ভাজি থকা হৈছে দেখিছে ভাতটো এইটো য়েছ ভাইৰেল হৈ যাবি লোৱা এইটো পেপাৰ বট হ'লে বস্তু নিকিনিব মই কৈ দিলোঁ পূজাত এতিয়া আপুনি 50 টকা দি কিনি আনিছে এইটো পেপাৰ 50 টকা ল'লে নে এইটো 50 টকা লৈছে এই পেপাৰ আৰু 500 টকা আছে ই লৈছে এইটো এইটো চব এনেকৈ সোমাই যায় এইটো মানে এইটো পেপাৰ এইটো এডাল এইবিলাক খোলা কৰি তাল গৈছে আৰু বহা মেলা পাঞ্জলা আছে এইখিনিত যা অ'কে তো এতিয়া আমি ইয়াতে খাব লাগিব বস্তুবিলাক দুটা আছে আৰু বাঢ়ি আছে তো গোটেই বস্তুটো ফাইনেলি দেখাই ল'বা দেখিছে মাংসটো ভাতটো দেৰি গ'ল আৰু তো এইটো আমাৰ যিটো মেইনটো যিটো আমাৰ মুখ্য ইয়াত আছে কোমোৰা আৰু হাঁহৰ মাংসৰ এইটো এটা জোল হৈছে দেখিছে এইটো মাংসটো ঘনত্বটো বেছি হৈছে মাংসৰ ঘনত্বটো বেছি নে কোমোৰা ঘনত্বটো বেছি মাংসৰ ঘনত্ব য়েছ